Hi friends, তো আজি মই মন্দিৰত আহিছোঁ আৰু মোৰ লগত আহিছে দাদা আৰু মা। মই এতিয়া মই ষ্টাইল কৰি আহিছোঁ। ইয়াত ক'ব লাগিলেতো বহুত ছাগলী আছে বা বেলেগ জন্তুও আছে। পিছে ইয়াৰ মাকালী মূৰ্তিটো আছে নহয়, সেই মাকালী মূৰ্তিটো নহয় ইমান ধুনীয়া। আপোনালোকে আহিবচোন, বহুত ধুনীয়া ইয়াৰ মাকালী মূৰ্তিটো আৰু বহুত ডাঙৰো, ধুনীয়া ডাঙৰ চব ভালে আছে। মই কিন্তু ভালে আছোঁ, মোৰ দিন ভাল। মই ফুৰিব পাৰিছোঁ আৰু বহুত কিবা কৰিব পাৰিছোঁ, সেইবাবে মোৰ দিন ভাল। আপোনালোকৰ দিন ভালনে? এটা কথা ক'ব লগা আছিল নহয়, জাগাখিনিৰ নাম কি আছিল মই পাহৰি গ'লোঁ। কৈ আছোঁ। মনত পৰিছে, চৰাহৰি আছিল মানে চৰাপুৰী যে ইভাৰ যে ৰাস হ'ব তাত কি কিনিম বুলি ভাবিছোঁ। মই ভাবিছোঁ ৰাসত এটা ভাল বস্তু পালে সেইটো কিনিম। পিছে আপোনালোকে কি ভাবিছে বাৰু? মই কিন্তু বেলুন কিনিম। গাড়ী ঘোঁৰা যে দেখুৱাইছিল যোৱাবাৰ যে গাড়ী ঘোঁৰা দেখুৱাইছিল, ওপৰে ওপৰে যি গাড়ী যাই আছিল, সেইও চাম, বৰ মজা লাগিব। আপোনালোকৰো মই এটা বেলেগ জেগাত আহি গ'লোঁ। প্ৰথমেতো তাতে আছিলোঁ, এতিয়া ইয়াত আহি গ'লোঁ ঘৰ থকা জেগাত। সেইখন জেগাতে যাওঁ ৰ'ব, বহুত গৰম আছে ইয়াত। এই যে জেগাত আহিম